হেল্ল' ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি কথা পাতিম অমিত বিক্ষয় আন্দোলনৰ গছপুলি ৰোপণৰ বিষয়ে বা কেনেকৈ আপলোড কৰে। তো আমি ফাৰ্ষ্টতে আমাৰ হোম স্ক্ৰীনখন আমি আগে উলিয়াই ল'ম। তো আপুনি হোম স্ক্ৰীনখন উলিয়াই লোৱাৰ পাছত প্লে ষ্ট'ৰলৈ যাম। প্লে ষ্ট'ৰত আমি চাৰ্চ কৰিম অমিত বিক্ষয় আন্দোলন বুলি। আৰু অমিত বিক্ষয় আন্দোলনটো যিহেতু আমাৰ প্লে ষ্ট'ৰত সহজতে পোৱা যায় আৰু সেইটো আমি আপডেট কৰি ল'ম বা নহ'লে ইনষ্টল কৰি ল'ম। তো এইটো ইনষ্টল কৰিবলৈ বৰ বেছি সময় নলয়, খুব বেছি 1 মিনিটমান ল'ব আৰু ইয়াৰ 7 MB মান হ'ব চাগে। তো এইটো যেতিয়া আপুনি আপডেট বা ইনষ্টল কৰি ল'ব, তাৰপিছত আপুনি যেতিয়া ইয়াৰ ইনষ্টলিং হৈ যোৱাৰ পাছত লাহেকৈ আপুনি অ'পেন কৰিব পাৰিব। আৰু অ'পেন কৰাৰ পাছত মই দেখাই আছোঁ আপোনালোকক। এতিয়া বস্তুটো অ'পেন হৈ গ'ল আৰু তো অ'পেন হৈ গ'ল। এতিয়া আপোনাৰ এপছটো এনেকৈ আহিব প্ৰথম। তো অ'পেন হোৱাৰ পাছত আপোনালোকে ফাৰ্ষ্ট কি কৰিব, যিটো আপোনাৰ লগ ইন বুলি থাকিব সেই লগ ইনটো আপোনালোকে ক্লিক কৰিব। লগ ইন ক্লিক কৰাৰ পিছত এণ্টাৰ ৰেজিষ্টাৰ নাম্বাৰ মোবাইল নাম্বাৰ বুলি আহে। তাত আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো তাত হেৰি কৰিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ নাম্বাৰ দিয়াৰ পিছত গেট OTP বুলি আহে। আৰু তাৰপিছত OTP যেতিয়া অহাৰ পিছত আপোনালোকে কি কৰিব, যেতিয়া OTP মোবাইলত আহিব তেতিয়া এইটো আপোনাৰ OTP পালোঁ, এইটো 408887 আৰু সেইটো আপুনি তাত OTPটো তাত বহাই দিব। তো বহাই দিয়াৰ পাছত আপোনালোকে এণ্টাৰ কেপচা থাকিব আৰু সেই কেপচাটো আপুনি যিটো আপোনাৰ খালী ঠাই থাকিব এণ্টাৰ কেপচাৰ তাত আপোনালোকে ফিল আপ কৰি দিব। তাৰপিছত সেইটো অহাৰ পিছত আপোনালোকৰ নাম আৰু কেটেগৰী আৰু মোবাইল নাম্বাৰ আৰু এড্ৰেছ এই গোটেইকেইটা থাকিব। কেটেগৰীটো SSC মেম্বাৰ, ফুল নেমটো পদ্মাৱতী বৰুৱা, মোবাইল নাম্বাৰ আদি এড্ৰেছ আদি গোটেইখিনি থাকিব। তাৰপিছত তাত আপলোড ফটো আহিব আৰু ডিলিট ফটো আহিব। সেই আপলোড ফটোত আপোনালোকে চাব চিলেক্ট প্লান বুলি থাকিব। চিলেক্ট প্লানটোত আপোনালোকে বিভিন্ন ধৰণৰ গছৰ নাম দেখিবলৈ পাব। অগৰু, এজাৰ, আমৰি, আমলখি, অৰ্জুন, বাদাম, ভেলকৰ, বগা চন্দন, এনেকুৱা বিভিন্ন ধৰণৰ গছৰ নাম আপোনালোকে দেখা পাব। বকুল আৰু বনচুম, তিতাচপা, হলক, এইবোৰ বহুতো নাম আছে। নাম অনুযায়ী আপোনালোকে যিটো প্লান ৰুব সেইটো অনুযায়ী আপোনালোকে নামটো তাত ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে অ'পেন কেমেৰা বা অ'পেন গেলাৰী, যদি গেলাৰীত থাকে তো গেলাৰীত গৈ পিনে আপোনালোকে ধুনীয়াকৈ ফটোখন আপলোড দি দিব পাৰিব। বা আপোনালোকে তেনেকৈ ধুনীয়াকৈ যদি দিয়ে একো প্ৰব্লেম নহয়। তাৰপিছত যেতিয়া আপোনালোকে গোটেইখিনি ফটো দিলে তাৰপিছত আপলোড দি দিব। আপলোডত আহিব। আপলোডত অহাৰ পিছত আপোনালোকে কি কৰিব, আপলোডত দিয়াৰ পাছত আপোনালোকৰ কাম শেষ। তো আপলোড দিয়াৰ পিছত আপোনালোকৰ কাম সম্পূৰ্ণ শেষ আৰু আপুনি এপটোৰ পৰা ওলাই আহিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।